Hello everyone, welcome back to my Pranjal Tech YouTube channel অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিষয়বস্তু হৈছে আসাম জেনেৰেল নলেজৰ সম্পৰ্কে আমি আজি 15টা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্নবোৰ খুবেই দৰকাৰী, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল। আজি প্ৰশ্ন হৈছে বাৰমুদা ত্ৰিয়ংগলা নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আটলান্টিকা মহাসাগৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতীয় ক্ৰিকেট দলৰ ওৱান্স ডে ইণ্টাৰনেশ্যনেলৰ প্ৰথম অধিনায়ক আছিল অজিত ৱাডেকাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত নপৰা নিৰাপত্তা বাহিনীটোৰ নাম হ'ল ৰেলৱে সুৰক্ষা বাহিনী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য অৰিজিনছ অফ স্পীচ ৱাজ ৰাইটেন বাই, ইয়াৰ উত্তৰটো হৈছে চাৰ্লছ ডাৰউইন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হৰ্ণবিল উৎসৱ পালন কৰা হয় নাগালেণ্ড। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। মেৰী কম বিলং টু হুইচ ষ্টেট? ইয়াৰ উত্তৰটো হৈছে মণিপুৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ফটিয়া গান্ধী বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আব্দুল গফৰ খান। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কোন আছিল প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী? ইয়াৰ শুদ্ধ উত্তৰটো আছে ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৱেম্বৰ 2012। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেলৰ দি ফুটবলৰ এছ'চিয়েটৰ ফিফা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জুৰিচ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস পালন কৰা হয় 10 ডিচেম্বৰ। উৰিষ্যাৰ পৰম্পৰাগত নৃত্য হৈছে ছাউ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ, ইয়ানি অন্তিমটো কুৱেশ্যন। উস্তাদ আমজাদ আলী খান তলৰ কোনটো বাদ্য বজোৱাৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুৰুত। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আগলৈ এনেধৰণে ভিডিঅ' বনাবলৈ উৎসাহ পাবৰ বাবে। ধন্যবাদ।